বহুদিন মানে ভিডিঅ' দিব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে, কিন্তু আজিৰ পৰা ভিডিঅ' দিবলৈ নিশ্চয় চেষ্টা কৰিম। মানে আমাৰ ঘৰত আছে আজি এজন মিস্ত্ৰী, মানে পেছাত মিস্ত্ৰী, কিন্তু তেওঁৰ কণ্ঠত সঁচাকৈ যাদু আছে। অনুবশ্য আমাৰ ওচৰত যাৰ তালুকত, তো বলকচোন আমি তেওঁৰ কণ্ঠৰ যাদু শুনো। অনুবশ্য ঘৰ হৈছে আমাৰ ওচৰতে জাৰ তালুক, নলবাৰী ডিষ্ট্ৰিক্ট নে বাক্সা ডিষ্ট্ৰিক্ট পৰে ন? বাক্সা ডিষ্ট্ৰিক্ট পৰে, বাক্সা ডিষ্ট্ৰিক্ট পৰে। তোমাৰ গান শিকিছিলা নেকি ক'ৰবাত? গান মানে যেতিয়া মই গান গাইছিলোঁ এনে মই মানে আমাৰ কতো ভুল হৈছে পৰা লোকক ভাল লাগে হেল্প মানে ধৰা মই শিকিছিলোঁ তাৰমানে এইবিলাক শিকাৰ এটা এতিয়া মোবাইল যুগটো আহি গ'ল না, মোবাইলত কিবা গান চাই কিবা মোৰ কিবা গানৰ এটা আকৰ্ষণ আহি গ'ল, মোবাইল চাই কিবা গান তোমাৰ মানে কোনো গুৰু নাই? গুৰু নাই, মই মোবাইল চাই মোবাইল গান শুনি মোৰ কিবা গান গান কিবা মুখস্থ হৈছে তোমাৰ। ফাংচনে চাংচনে গান চান গাই থাকো সুবিধা পালি? এতিয়া যদি তোমাক কোনোবাই যদি মোৰ ভিডিঅ'টো চাই কিনে গান গাব মাতে, তুমি যাবা না নাযাওঁ? নিশ্চয় যাম, পাৰিম। গাবা যাবা? অকল ইটো গান বুলি নহয়, তোমাৰতো বিভিন্ন গান আছে, গাব পাৰিবা? বিহু গীত গাব পাৰিম, লোকগীত গাব পাৰিম, আধুনিক গাব পাৰিম, আৰু প্লাছ আৰু গোৱালপাৰা লোকগীত গাব পাৰিম। আচ্ছা আচ্ছা। প্লাছ আৰু লোকগীত গাব। কিন্তু কৰ্ম মানে পেছাত মানুহটো হৈছে মিস্ত্ৰী। মানুহ ইনচাল্ট কৰিব পাৰে বোলে মিস্ত্ৰী মানুহ এই কিবা অমুক কাম কৰে, ই কি গান গাব যাব, কিন্তু কণ্ঠটো আপোনালোকে নিশ্চয় শুনিব, মই শুনাম আপোনালোকৰ কণ্ঠ শুনি পাগলা হৈ যাব মানুহ, হয় নহয়? তথাপিও এটা বিহু এটা শুনিম অলপমান, নাংমান এক ফাঁকি গাই দিয়া। জোনবাই দেখতে হাজিন ঘরে খনি তোরাই জ্বলাবো সাকি, তোরাই জ্বলাবো সাকি। ও জোনবায়ে বেজিটি দিয়া বুলি পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি মুগাধাৰীৰ ওপৰত, আৰু মই তোমাকে জুমি জুমি চালো জানা, মই তোমাকে জুমি জুমি চালো জানালে মোৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি, লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি। জোনবায়ে বেজুতি দিয়া বুলি তই তোমাতা বয়সত আমি পঢ়িছিলোঁ মাটি ধাৰা পাৰি LP স্কুলৰ চোতালত, আৰু মই তোমাকে স্বীকৃতি দিছিলোঁ জানা, মই তোমাকে স্বীকৃতি দিছিলোঁ জানা, মৰম বুজি তুমি নাপালা মন তেতিয়াৰ পৰা তোমালে, মৰম বুজি তুমি নাপালা মন তেতিয়াৰ পৰা তোমালে। বঢ়িয়া বঢ়িয়া। এনে এনে কথা এটা সুধো আৰু পাৰ্চনেল, গম পাইছোঁ পাৰ্চনেল কথা এটা আৰু তোমাৰ এনে পৰিয়াল কোনি কোনি আছে? মোৰ ছোৱালী তাৰ পাছি, মোৰ ছোৱালী এইবাৰ কিহত? মেট্ৰিক পৰীক্ষাত। কিন্তু তুমি মিস্ত্ৰী মানে মিস্ত্ৰী এটা হ'লেও যে হাজিৰা কামলা কৰা মানুহ এটা হ'লেও যে চলিটোৱে ভাল শিক্ষা ল'ব পাৰে, এৰে উদাহৰণ হয়নে? তাৰ পাছি ক'ত এডমিশ্যন ল'ব? ধমধমাত ধমধমা হাই ছেকেণ্ডাৰীত। বঢ়িয়া। বাকী ছোৱালী এটা আছে? এটাই না? দুটা ছোৱালী। ডাঙৰটো সৰুটো 7 পাইছে, ডাঙৰটো ষ্টাৰ পাইছে। ঠিক আছে, বঢ়িয়া। আচ্ছা আচ্ছা, বিজ্ঞানত বঢ়িয়া, পঢ়াত ভাল তাৰমানে। কিন্তু এটা বস্তু, তোমাৰ আটাইতকৈ গান কোনটো শুনি ভাল লাগে জানা? মহেন্দ্ৰ হাজৰিকা। তুমি যে গানটো যে গালা, তোমাৰ বেষ্ট গায়ক নেকি মহেন্দ্ৰ হাজৰিকা? কেনেকৈ পাতো নাচনি, কেনেকৈ মাতো ককাই, বিহু নহয় বৰবি, স্বদেশত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাজত, হাজাৰ জনত হাজাৰ মনত জুই প্ৰতাৰুৱানা ক্ষেপত, স্বদেশত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাজত, হাজাৰ জনত হাজাৰ মনত জুই
প্ৰতাৰুৱান আক্ষেপত হিংসাই ধুৱাই বুৰিল আকাশ শান্তিৰ পথ কতোৱে নাই বৰদৈ চিলাজনী আহি গুচি গ'ল তই চাগে গমেই নেপালি তই চাগে গমেই নেপালি এইবাৰ ককাই বিহু নহয় বৰ বিহ ও ককাই বিহু নহয় বৰ বিহ টঙালি পঠিয়াদো সুখী দুখী ভগালী ধেৰালি ভূত এই হেৰি ৰঙালী কঙাল কৰিলে কোনে এই হেৰি ৰঙালী কঙাল কৰিলে কোনে জুই জ্বলিছে দুচকুত জুই জ্বলিছে দুচকুত জেতুকা পাতৰ নাই দুহাতত জোৰ নকৰে হিয়াই ঢোলৰ মাতত কেৰুমে জাম কৰি মণি গামেখাৰু লুকুৱাই থৈছো বাৰীৰে ঢাপত উলিয়াও কেনেকৈ কচোন ককাই যেন লাগে কোনোৱে থপিয়াই এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কপাই দিম আনচোন শান্তিৰ ধুমুহাই যাক নহলে আকৌ চাবি বহাগকে বিহু নহয় হ'ব বৰ বিহ নহলে আকৌ চাবি বহাগকে বিহু নহয় হ'ব বৰ বিহ ককাই আজি থলো হকিয়াই বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই হয়তো ভাল পোৱা নাই, মই অকল গানেই শুনাইছোঁ আপোনালোকক। কিন্তু নেক্সট আজিৰ পৰা আৰম্ভ কৰিছোঁ আকৌ ভিডিঅ' দিয়াৰ কাৰণে। ভিডিঅ' নিশ্চয় দি থাকিম, প্ৰতিদিনে দিব নোৱাৰিলেও এদিন এদিন আপোনালোকৰ মাজত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো চাই থাকিব। যদি ভিডিঅ' আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, আৰু যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে আহিছোঁ, বাই বাই, জয় অসম।